আজি ফাইনেলি ধানত হেল্ল' এভৰিৱান, মোৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এই যে আমি বাইদেউৰ ঘৰত গৈছিলোঁ, তাৰ পৰা সোনকালে আহিলোঁ যে মাৰণ মাৰিব বুলি কৈছিল, কিন্তু দিনটো ৰখাই ৰাতি 9টা বাজিব 10 মিনিট থাকোঁতে গাড়ীখন আহি পালে। আৰু ভাত পানী আমি গোটেই মানে কি বনাই আজৰি, কিন্তু আমি খোৱা নাই আৰু এই আৰু গাড়ীখন যিটোকে আহিছে আমি গোটেইখিনি কাম ক্লিয়াৰ কৰিব লাগে। আৰু ইমান মানে কি 1 বছৰৰ কষ্টৰ ফল আজি ফাইনেলি গোটেইখিনি শেষ হ'ব। আৰু সেই আৰু আগতে মাৰণ মাৰিছিল গৰুৰে, কিন্তু সেইটোৰ পৰিৱৰ্তে এইটো আজিকালি বহুতখিনি সহজ হৈ পৰিছে। আগতে 2 দিনৰ মূৰে 3 দিনৰ মূৰে মাৰণ মাৰিছিল, বা কেতিয়াবা এসপ্তাহ 2 সপ্তাহ হৈ গৈছিল। আৰু এতিয়া একদম 1 ঘণ্টা 2 ঘণ্টাতে হৈ যায়। সেই আৰু এতিয়া আমি ৰাতি 12:30 বাজিছে আৰু আমি ভাত খাইছোঁ। মায়ে বাবাক আমি সোনকালে দিছোঁ, মায়ে আৰু বাবাক 10টা বজাতে দি দিছিলোঁ। তাৰপিছত আমি খোৱাই নাছিলোঁ। এতিয়া আৰু হাত মুখ ধুই পেলাই 12:30 বাজিছে আৰু আমি এতিয়া ভাত খাই লৈছোঁ। ভালে লাগিলে বাৰু। এতিয়া ৰাতিপুৱা বহুত কাম থাকিব। আৰু এতিয়া ভিডিঅ'টো মই ইয়াতে সামৰিম। একদম আপোনালোকক ৰাতিপুৱাই লগ পাই আছোঁ। মই খালোঁ হে। ৰাতি আৰু 4 বজাত খোলোঁ। ৰাতিপুৱা উঠিয়ে আৰু চাহখিনি খাইছোঁ। খেল জাপাত লাগি গৈছোঁ আৰু আমি আৰু আমি ৰাতি শুওঁতে 1টাই বাজি গ'ল। আৰু এইবিলাক সেনেকৈ থৈ দিছিলোঁ, কাৰণ খেৰ ধান চব হৈ আছে আৰু এইবিলাক সামৰিব লাগিব। আৰু সেই আৰু মই অলপমান খেৰৰ লগত ধেমালি কৰিলোঁ। মোক দেখা পাই আলবিও গৈছে এনেকৈ। মই সৰু থাকোঁতে মামাহঁতৰ ঘৰ চোতালত এনেকৈ যেতিয়া মাৰণ মাৰিছিলে, একদম গৰুৰ পিছে দৌৰা আৰু খেৰৰ লগত এনেকৈ অলপ ধেমালি কৰিছিলোঁ। কিন্তু আজি সেই দিনটো বহুত মনত পৰি গৈছে। সেই আপোনালোকক দেখাই দিলোঁ, বেয়া কমেণ্ট নিদিব দেই প্লিজ। সেই আৰু আমিয়ে যদি এনেকৈ এনজয় নকৰোঁ, ল'ৰা ছোৱালী কেনেকৈ এনজয় কৰিব, নহয় জানো? এই মোক থবা দিলে তলত। হ'ব দে। কেনেকুৱা ফিলিংছ আজি? 3-4 মাহৰ কষ্টৰ ফল না? একদম সহজ কামটো লৈছি আমাৰ ওৰাই, একদম সহজ কামটো লৈছে। সহজ কামটো ওপৰত উঠি লৈছে আৰু খেল জাপি আছে। মোৰ কিছে ব্লক আজি নহওক, আজি 4-5 মাহৰ কষ্টৰ ফল আজি ফাইনেলি ভাষাৰীত ধান থোৱা হ'ব। এইবিলাক থোৱাই আছে, খেৰখিনি আগতে জাপি লওঁ, তাৰপিছত আৰু ধান থোৱা হ'ব। আৰু নহ'লে সৰু ডিউটিত যাব। এজনে আমাৰ বৌটোৱে কাপোৰ ধুই আছে। ফোকাস করো। আৰু এইপিনে মায়েও জাৰি আছে, চালিও আছে। আৰু ইমানবিলাক কাম একেলগে আমি ইমান এটা নাজানো দিয়াচোন। মায়েও অলপ শিকাই দি আছে, অলপ মানে বেছিও শিকাই দিছে, আমিও কৰি আছোঁ। মায়ে যিটোকে পুৰণি মানুহ, এইবিলাক ধান খেৰৰ লগতে জড়িত বেছিভাগ। আৰু বাবা যিটোকে অসুস্থ হৈ আছে, সেইটো বাবে বাবা এইবিলাক কৰিব পৰা নাই। সেয়ে আমি চবে মিলিজুলি এইবিলাক কৰি আছোঁ। আৰু মই মাক সুধি আছোঁ, কি চালনি দুকলে কুলে বৰ চালনি, সৰু চালনি, কি ৰইনা আৰু ভোলেবাই। আল্লাহ জীৱা মোৰ ধান লগা মানুহজনে বোলে কইনা, এখন ৰইনে,
আৰু শুকনি হা আৰু ভাগৰ লাগছে আৰু ধান খুৱাই আছো না যা সৰু যা অৱস্থা কাহিনী এতিয়া এই যে জাষ্টটো মৰবো বাপৰে বা আমাৰ এখেতো মই ভাষাৰী ঘৰটো দেখাৱাই নাই ৰ একবাৰ দেখাই দিওঁ আমাৰ পানী আপুনি ক'ত হে আমাৰ এখেতক ওপৰত দিছোঁ এইটো আমাৰ ভাষাৰী ঘৰ আৰু ইয়াতে এটা হাঁহ আছিল এই যে হাঁহটো আজি খালাচ হ'ব আজি সন্ধিয়া এই ধান মাৰা হাঁহটোৰ শকত কামবিলাক কৰি আছোঁ আৰু আমি চবে হাঁহটোৰ শকতে কাম কৰি আছোঁ আৰু আমাৰ আৰু বহুত হাঁহি ধেমালি ফূৰ্তিতে কামবিলাক কৰিলোঁ আৰু এনেকৈ ফূৰ্তি কৰি কামবিলাক কৰিলে কাম কৰা যেন নালাগে ভাগৰ নালাগে আৰু সেয়াই আৰু এইবিলাক কাম চলি আছে আৰু আমাৰ এতিয়া পাইছে 4টা আৰু মই পানী গৰম কৰি আছোঁ পিনি চবেই গৰম পানী দি গা ধুলা আৰু একদম আন্ধাৰে হ'ব এতিয়া হাজিৰা মানুহ লগাব পাৰি কিন্তু আজিকালি আলবি আৰু এওঁৱে গা ধুইছে গোটেইকে মানে 1টা বজাত গা ধুইছে আৰু মোৰ কিন্তু আপোনালোকে ভাবিব পাৰে হাজিৰা মানুহটো লগাব পাৰে হয়নে কিন্তু হাজিৰা মানুহ আমাৰ ইয়াতে এভেইলেবল নায়েই আৰু যিও এজন আহে একদম খাই লৈ 500 টকা দিব লাগে দিলে আৰু আজি বেলেগৰ ঘৰত কাম কৰি আছে সেইটো আৰু কিন্তু আৰু যিয়ে নহওক ঘৰৰ কাম 1 নম্বৰতে এইবিলাক হাজিৰা মানুহ পোৱা টান 2 নম্বৰতে কৰি ভাল লাগে এইবিলাক কি আৰু বছৰত এবাৰহে কষ্ট হয় আৰু ইমান জাজ হৈছিল ফাইনেলি জাজটো কমপ্লিট হ'ল আৰু একদম চফা হৈ গ'ল এতিয়া অলপমান আছে এইখিনি আৰু কালি অলপ ধৰিলে হ'ল আৰু মানে জলদি কাম ফিনিছ কৰি কাৰণ বৃহস্পতিবাৰ যাবই লাগিব আমি সেইকাৰণে আৰু সেইটো কাৰণে এতিয়া মই পানীখিনি গৰম কৰোঁ ভাইটি গা ধুই আছে ভাইটি গা ধুৱালে মই গা ধুম আৰু তাৰপিছত মায়ে গা ধুব বাছ